Hi guys, welcome back to my YouTube channel Hitas Das Entertain. আজি আপোনালোক এই ভিডিওটো দেখুৱাম মই পাগল দিয়া গতিকে পাগল দিয়াৰ পৰা এটা ভিডিও আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে বলক আমি ভিডিওটোৰ মাজলৈ যাম এতিয়া মই যাবলৈ ওলাইছো আৰু মই চাবিপাত চাওঁ ক'ত গ'ল চাবিপাত ইয়াত দেখোন নাই বলক আমি চাবিপাত বিচাৰো আৰু বিচাৰি পিনে ভিডিওটো লৈ যাওঁ ক'ত গ'ল বলক পাইছোঁ বলক এয়া মই পাগল দিয়ালৈ যাই আছোঁ গতিকে চাই থাকক মোৰ এই ভিডিঅ'টো বৰ্তমান আহি পালোঁ মই পাগল দিয়া আৰু মোৰ লগত আছে হেৰিটো এয়া দেখিছে একদম ভৰি সোমাই গৈছে আৰু পলসৰ মাজত গতিকে আপোনালোকক দেখুৱাই আছোঁ আমি হয় পাগলা দিয়া বৈ আছে সুন্দৰকৈ পানী বহুতো শুকাইছে তথাপিও ইয়াৰ মানে নৈসৰ্গিক দৃশ্যটো দেখি বহুত ভাল লাগে আৰু ইয়াত আপোনালোকে কেনেকৈ দেখিছে ইয়াত পাগলা দিয়াৰ পৰিমাণক দেখুৱাইছোঁ পাগলে দিয়া বৈ আছে আজিলৈ শুকাইছে ইমান কিন্তু আপোনালোকে কেনেকুৱা দেখিলে পাগলা দিয়াৰ পৰিৱেশ আছিল এতিয়া বহুত পানী শুকাইছে গতিকে আপোনালোক দেখুৱাইছোঁ এই পৰিৱেশটো আপোনালোক চাই লওক ব্লগ বনাম কি ৰ'দ দেখিছেনে আপোনালোকে ৰ'দ মই অলপ কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক লৈ যাম আগলৈ লৈ যাম ইয়াৰ পৰিৱেশটো দেখুৱাম মই আপোনালোকক ভয় লাগিছে ইয়াত অলপ ঠাৰটো বেছি আছে আপোনালোকে চাওকচোন কি সুন্দৰকৈ গৈ আছে দেখিলে ভয় লাগে ঠাৰবিলাক পানী বহুতো কমিছে আপোনাৰ পানী দেখিলে এইবিলাক গৰাখহনীয়া আছে গৰাখহনীয়া খহিলে এইবিলাক দেখিছে সেইখন দেখিছেনে কি বিশাল এখন অৰণ্য ইয়াৰ পৰিৱেশটো চাওক আপোনালোকে সৰুটো ৰাস্তা সেইপিনে আমাৰ এটা ঐতিহ্যমণ্ডিত জয়পাল থান এখন আছে সেই জয়পাল থান এখন আছে তাত গতিকে সেইপিনে ৰাস্তাৰে জয়পাল থান যাব পাৰি এইপিনে ৰাস্তাৰে গতিকে দুয়োটা মোৰ শুনো শুনি অলপ ওপৰলৈ উঠিবলৈ চেষ্টা কৰি আছোঁ আমি অলপ ওপৰলৈ আহিছোঁ এতিয়া ওপৰৰ কিছু দেখুৱাম আপোনালোকক সেয়া কোনোবাই খাই বটল পেলাইছে সেয়া কোনোবাই বালিঘৰ ইয়াত নিশ্চয় কিবা পূজা চলিছিল এইখিনিত দেখুৱাইছোঁ আপোনাক নিশ্চয় ইয়াত পূজা চলিছিল সেয়া কোনোবাই শিৱ পূজাৰ আৰু কিছুমান বনাইছে নিশ্চয় শিৱ পূজা হ'ব চাগে বহু বছৰ হ'ল কিন্তু আজিলৈকে এই পাগলা দিয়ে কিন্তু আজিলৈকে এই বানে মথাউৰি ছিঙিব পৰা নাই আমাৰ ওচৰৰ মথাউৰি ছিঙিব পৰা নাই ইয়াত আজিলৈকে এনেকুৱা ভয়াৱহ দুৰ্যোগ এতিয়ালৈকে দেখা পোৱা নাই আমাৰ কোনো মানুহে এই নদীটোৰ পৰা বিপদৰ সন্মুখীন হোৱা নাই আজিলৈকে বিপদত কোনোদিনা ভয় লগা এটা পৰিৱেশ সৃষ্টি কৰা নাই এই নদীটোৱে নিশ্চয় ইয়াৰ মানুহৰ লগত নদীটোৰ এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিছে পৰস্পৰে ক'বলৈ গ'লে এয়া মই আপোনালোকক দেখুৱাম কিছু দলঙৰ তললৈ আহিছোঁ মই ইয়াত দলঙৰ তললৈ যাবলৈ চেষ্টা কৰি আছোঁ দলঙক দেখুৱাম কিছু ওচৰলৈ আহিছোঁ দলঙৰ তললৈ যাবলৈ চাই আছোঁ গতিকে যায় চাওক না কি সুন্দৰকৈ বৈ আছে পানীবোৰ নিৰলসভাৱে বৈ আছে চাওক না চাৰিওফালে সেউজীয়াই কেৱল সেউজীয়া মাথো সেউজীয়া তাৰ মাজত বিলীন হৈছে প্ৰকৃতিৰ নদী জলধাৰা বৈ আছে সুন্দৰভাৱে শান্তিময় পৰিৱেশ এটা ইয়াত পাব আপোনালোকে কিছুমান চিন্তা আৱৰি ধৰা জীৱন অলপ শান্তি পাবলৈ নিশ্চয় ইয়ালৈ আহিব কিয়নো আহিলে আপুনিও শান্তি পাব সকলোৱে শান্তি পায় ইয়াত কি সুন্দৰ মই অলপ আগতে কৈছোঁৱে যে এইখন এখন খেলপথাৰ চাওক না কিমান
ৰাস্তাৰ কাষলৈ পানী গৈছিল একদম। এতিয়া কিছু শুকাইছে, এতিয়া নিশ্চয় কিছু শুকাইছে। ইয়াৰ ৰাস্তাৰ একদম কাষলৈ গৈছিল পানী, এতিয়া নিশ্চয় শুকাইছে। চাওক না, দলঙৰ তলত পানী গৈ আছোঁ মই। একদম ভয় লগা এটা পৰিৱেশ সৃষ্টি হৈছে। চাওক, আপোনালোক আজি 10 দিন পিছত মই যেতিয়া ব্লগটো দেখুৱালোঁ, আপোনালোকে নিশ্চয় আচৰিত হ'লে গৈছে। কিমান এটা মানে পানী বাঢ়িছিল ইয়াত, এতিয়া ওপৰলৈকে পানী উঠিছে। দেখিছে ওপৰলৈকে পানী গৈছে। এইপিনে যাব নোৱাৰে, কিছু পানী আছে, অসুবিধা হয়। গতিকে এইপিনে মই দেখুৱাব লাগে কি হৈছে। এই নতুনকৈ কিছু অলপ মানে পানীত ভিডিঅ' বনাব খুব ইচ্ছা। গতিকে এতিয়া যাই আছে আৰু পানীত নামিবলৈ। এই পলহ আছে এইপিনে, আমি এইপিনে যাওঁ ভাল হ'ব। এইপিনে নাই চাওক, এইটো একদম ভৰি সোমোৱা নাই আৰু সোমাব মানে। এইখিনি কিজানি কম আছে অলপ পলহ, সেইখিনি সোমোৱা নাই। সেইপিনেতো একদম বাপৰে সম্ভৱ। তে বন্ধুসকল, এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। সময় বহুত হ'ল, গতিকে আপোনালোকক লগ পাম এখন নতুন ঠাইত আৰু এটা নতুন ব্লগেৰে। গতিকে ভিডিঅ'টো চাব, কেনেকৈ হ'ল জনাব, প্লাছ লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিব, আৰু নতুনকৈ কোনোবা আছে যদি ছাবস্ক্ৰাইব কৰিব। বাই বাই।